নমস্কাৰ দৰ্শকসকল, আজি আমি বনাবলৈ গৈছোঁ আমৰ চাটনি। তো আহকচোন চাওঁ। এয়া হ'ল আম, শুকান জলকীয়া লৈছোঁ, নিমখ, পদিনা, আদা, নহৰু আৰু এয়া হ'ল তেল। আৰু আমি শুকান জলকীয়াটো অলপমান পুৰি ল'ম। ইয়াৰ পাছত আমি আমৰ বাকলিটো ভালদৰে উলিয়াই ল'ম আৰু সৰু সৰুকৈ আমটো কাটি দিম যাতে পিছত সুবিধা হয়। আমৰ গুটিটো ওলাই দিম। এইখিনি হ'ল আৰু এতিয়া আমি দিছোঁ পদিনা, নহৰু, আদা আৰু এয়া হ'ল নিমখ আৰু লগতে দিম অলপমান তেল। আৰু এতিয়া এইখিনি ভালদৰে আমি পিচি ল'ম। আমৰ চাটনি খাবলৈ খুবেই ভাল লাগে, চ' সেইকাৰণে বনাইছোঁ। আৰু এয়া নতুন গাছৰ নতুন আম, তো খাবলৈ খুবেই ভাল লাগিব। সেইখিনি আমি ভালদৰে পিচি ল'ম। এইখিনি প্ৰায় হৈয়ে গৈছে পিছা। তো এতিয়া আমি এইখিনি এটা বাতিত লৈ লওঁ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।